ৰাতিপুৱা ল'ৰাটোক মই ব্ৰেকফাষ্টত ৰুটি দিওঁ। মেগী দিলে খুব ভাল পায়, সদায় দি থকাটো ভাল নহয়। সেইকাৰণে আজি ভাবিলোঁ এনেকৈ ভাতকে ভাজি দিওঁ, এনেকৈও খায়হি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি অসমীয়া চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া ছিঙিম ব্ৰাহ্মী শাক। আপোনালোকক দেখাই যাম মই ল'ৰাটোক গাখীৰৰ লগত কেনেদৰে দিওঁ। আপোনালোকে চাই যাব। ঘৰতে হ'লে বহুত ভাল, আপোনালোকেও দিব কেতিয়াবা সন্তানক। এতিয়া যাওঁ ল'ৰাটোৰ চুলিখিনি কাটি আনোগৈ। তাৰমানে কাইলৈৰ পৰা স্কুলত কিবা প্ৰগ্ৰেম আছে, এই প্ৰগ্ৰেমৰ কাৰণে যাবলৈ চুলিখিনি বহুত দিন হ'ল কটাই নাই, সেইকাৰণে চুলিকেইডাল কটাই আনোগৈ। যোৱা বিহু পিছতহে হ'ব। পাৰিবানে বহিব? ল'ৰাটো চুলি কটাই আনিলোঁ। এতিয়া গা পা ধুৱাই ভাত পানী খাই অকণমান সৰু সুৰা কাম কেইটামান আছে কৰি ল'ম। কৰি মেলি আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে। নতুনকৈ খুলিছোঁ, ছাবস্ক্ৰাইবাৰ একদমেই নাই। আপোনালোক যেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে বেল আইকনটো অল কৰি লয়। ধন্যবাদ।